বৰ্তমান আমাৰ টেকনলজি ইমান উঠি গৈছে যে আমি মানুহজনক ক'বাত থাকিলেও আমি ভিডিঅ' কলৰ জৰিয়তে আমি মানুহজনক চাব পাৰোঁ। কিন্তু আপোনালোকে জানেনে আৰু যে গুগলে এটা প্ৰজেক্ট ষ্টাৰলাইন বুলি এটা নতুন এটা প্ৰজেক্ট হাতত লৈছে। আমি যে ভিডিঅ' কলিং কৰোঁ, সেই ভিডিঅ' কলিং কিমান স্পষ্ট আমি নিজেই জানো। কাৰোবাৰ লগত কথা পাতিলে কথা এটা যাব, মই যদি কৈছোঁ হেল্ল', 10 মিনিট পিছত হেল্ল'টো ভাগ ভাগ হৈ কেনে যাব, ফাটি ফাটি যাব, কোনোবাবাৰ আনক্লিয়াৰ হ'ব নেটৱৰ্কৰ কাৰণে। কিন্তু বৰ্তমান গুগলে এটা নতুন এটা প্ৰজেক্ট হাতত লৈছে। প্ৰজেক্টটো হ'ল গুগল ষ্টাৰলাইন প্ৰজেক্ট। এই প্ৰজেক্টটোত কি হ'ব আপোনালোকে, এই প্ৰজেক্টটোৱে আমাৰ দুনিয়াই চেঞ্জ কৰি দিব। এই ইণ্ডিয়া, ভাৰতবৰ্ষত দেশ সম্পূৰ্ণ চেঞ্জ কৰি দিব এই প্ৰজেক্টটোৱে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বিশ্বজিত আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যোৱা বছৰ যে কৰোণা কালৰ পৰা আমাৰ ভিডিঅ' কলিংটো বহুত পৰিচিত হৈ গৈছে। ভিডিঅ' কলিঙৰ দ্বাৰা অফিচৰ কাম কৰিছে, ষ্টুডেণ্টে ভিডিঅ' কলিঙত পঢ়িছে, জুমত পঢ়িছে, মিটত পঢ়িছে, স্কাইপত পঢ়িছে। কিন্তু 10 বছৰ আগতে সেইখিনিও নাছিল। কিন্তু গুগলে সেইটো সম্ভৱ কৰি দিল, যাতে দূৰত থাকিও মানুহজনক দেখিব পাৰে, চাই চাই কথা পাতিব পাৰে। এতিয়া আমাৰ মন্ত্ৰীবোৰেও ভিডিঅ' কলিঙৰ দ্বাৰাই কনফাৰেন্স কৰে, মিটিং কৰে কৰোণাৰ কাৰণে। কিন্তু আৰু সেই বস্তুটো উন্নত কৰিবৰ কাৰণে গুগল প্ৰজেক্ট ষ্টাৰলাইন বুলি এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছে। সেইটোত কি হ'ব জানেনে, এটা ডাঙৰ চিষ্টেম থাকিব। এইটো বৰ্তমান ডাঙৰ এটা টিভি থাকিব ধৰক, আৰু সেই টিভিটোত আপোনাক যাৰ লগত ভিডিঅ' কল কৰিব তেওঁক এনেকুৱা লাগিব যেন তেওঁ আপোনালোকৰ কাষত থিয় হৈ আছে, আপোনাৰ কাষত বহি আছে। এনেকুৱা এটা হ'ব যেন আপুনি তাক মানে যেনেকুৱা এংগেল দি চাওক তেনেকুৱাই আপুনি তাক স্পষ্টকৈ দেখা পাব, আৰু বিৰাট ধুনীয়া কোৱালিটি হ'ব। সেইটো কি হ'ব জানেনে, চাওক, আমি যেতিয়া এটা ডাঙৰ ফাইল এটা ইনষ্টল কৰোঁ, বুজাই দিছোঁ, যেতিয়া আমি ডাঙৰ ফাইল ধৰক আমি পাবজি মোবাইলৰে এটা ডাঙৰ ফাইল, পাবজি কিমান ডাঙৰ ফাইল, 2 GB ফাইল এটা আমি যেতিয়া ডাউনলোড কৰোঁ গুগলৰ পৰা, প্লে ষ্টৰৰ পৰা নহয়, গুগলৰ পৰা যেতিয়া ডাউনলোড কৰোঁ, তেতিয়া সেই ফাইলটো কম্প্ৰেছ কৰে। 2 GB থাকে যে, পাবজি বুলি নহয়, যি এপছেই হওক ডাঙৰ চাইজৰ 2 GBৰ পৰা সেই এপছটো কম্প্ৰেছ কৰে। সেই এপছটো আচলতে 4-5 GBৰ হয়, সেইটো কম্প্ৰেছ কৰে, লাইনত আনি দিয়ে 200, 300 বা 2 GB সেনেকুৱা কৰি দিয়ে। যেতিয়া আপুনি সেইটো ইনষ্টল কৰিব, সেই চাইজটো হৈ যাব 4 GB। ঠিক তেনেদৰে আপুনি যি ভিডিঅ' কলিং কৰিব, সেই ভিডিঅ' কলিংটোৱে আপুনি যাৰ লগত ভিডিঅ' কল কৰিব তাৰ প্ৰতিচ্ছবি, তাৰ পিকচাৰটো আপোনাক কম্প্ৰেছ কৰি, কোডিং কৰি ফাইলটো কমাই আনি আপোনাৰ সন্মুখত গোটেই মানে খুলি দিব, গোটেই ডিকোড কৰি দিব, গোটেই খুলি দিব। এটা ফাইল যেনেকৈ কম চাইজৰ পৰা ডাঙৰ কৰি দিয়া হয়, আৰু এইটো বহুত ক্লিয়াৰ হ'ব। বৰ্তমানতো ডিজিটেলে সকলো, কৰোণা কালত চব ডিজিটেল হৈ গৈছে, ঘৰৰ পৰা মানুহে কাম কৰি আছে। মই ভাবোঁ এই গুগল ষ্টাৰলাইন প্ৰজেক্টটো খুব ভাল হ'ব। গুগলৰ এই কামটো আমি সঁচাকৈ এপ্ৰিচিয়েট কৰিব লাগে। আপোনালোকৰ কি মতামত কমেণ্ট ছেকশ্যনত জনাব। আজিৰ কাৰণে এইখিনিয়ে। মই এই চেনেলটোত আৰু কিবা কিবি চিৰিজ লৈ আহিম, ইউটিউব চিৰিজ, মই ফিল্মৰ এডিটিং চিৰিজো লৈ আহিম, আৰু বহুত কিবা কিবি ভিডিঅ' এই চেনেলটোত আপলোড কৰিম। মোৰ লগত কানেক্ট হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অন্য এটি ভিডিঅ'ত। বাই।